हेलो फ्रेंड, आज आमी आको एबार स्वागतम जानाइছো आमार यूट्यूब चैनल आलिक क्रिएशनत। फ्रेंड, आज आमी एटु भिडिओत कथा पातिम केनेके प्रधानमंत्री उज्ज्वला योजनार आन्डारत गैस लैছিল সেই গেছবোৰ কেনেকে আপুনি 3 মাহৰ বাবে 3টা সিলিন্ডাৰ ফ্ৰীত পাব তাৰ বিষয়ে এটু ভিডিওত বিতং আলোচনা পাতিম। সো ফ্রেন্ড, আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আন্ডাৰত লোৱা গেছবোৰ এই লকডাউনৰ সময়ত 3 মাহৰ বাবে 3টা সিলিন্ডাৰ ফ্ৰীত দিব। সেই কেনেকে আমি সেই ফ্ৰী সিলিন্ডাৰবোৰ লাভ কৰিব পাৰিম। ফ্রেন্ড, ইয়াৰ বাবে আপুনি প্ৰথমে আপোনাৰ উজ্জ্বলা যোজনাৰ একাউণ্টৰ লগত যিটো বেংক একাউণ্ট দিয়া হৈছিল সেই একাউণ্টটো চেক কৰিব লাগিব, কাৰণ উজ্জ্বলা যোজনাৰ আন্ডাৰত লোৱা গেছ সিলিন্ডাৰবোৰ ফ্ৰীত দিয়াৰ কথা কৈছে, কিন্তু সিলিন্ডাৰবোৰটো ফ্ৰীত নিদিয়ে। ইয়াৰ সলনি সিলিন্ডাৰৰ যিখিনি দাম সেই দাম ধৰি গভৰ্ণমেণ্টৰ তৰফৰ পৰা যিটো বেংক একাউণ্ট দিছিল সিলিন্ডাৰ লোৱাৰ সময়ত গেছ লোৱাৰ সময়ত সেই একাউণ্টটোত পইচাখিনি ডিপজিট কৰিব আৰু আপুনি সেই পইচাখিনি লৈ আপোনাৰ সিলিন্ডাৰটো ক্ৰয় কৰিব পাৰিব। তাৰ বাবে আপুনি যেটো এপ্ৰিলৰ পৰা আৰম্ভ হৈছে স্কিমটো, সো এইটো এপ্ৰিলৰ 21 তাৰিখলৈকে আপুনি এইটো পইচাৰে প্ৰথম সিলিন্ডাৰটো বুক কৰিব লাগিব। যদি আপুনি এপ্ৰিলৰ 21 তাৰিখৰ ভিতৰত সিলিন্ডাৰটো বুক নকৰে তেনেহলে নেক্সট 2 মাহৰ কাৰণে আপুনি পইচাটো নাপাব। সেই কাৰণে প্ৰথম আপুনি 21 তাৰিখৰ ভিতৰতে সিলিন্ডাৰটো বুক কৰিব লাগিব আপোনাৰ একাউণ্টৰ পৰা। আপুনি সিলিন্ডাৰ বুক কৰাৰ পিছত যেটো পইচা পে কৰিব লাগিব দোকানত বা যেটো এজেন্সিৰ পৰা গেছ লৈছিল সেই এজেন্সিত বুক কৰিব লাগিব। সেই পইচাখিনি আপুনি নিজেও পে কৰিব পাৰে বা আপোনাৰ একাউণ্টৰ পৰা উঠাই পে কৰিব পাৰে বা অনলাইনৰ থ্ৰু দি আপুনি একাউণ্টৰ পৰা পইচাটো পে কৰিব পাৰে। কেনেকে কৰে, কি কৰে আৰু কেনেকে কি হ'ব, কেনেকে পইচাটো পে কৰিলে আমাৰ লাভ হ'ব আৰু কেনেকে আমি গেছটো ফ্ৰী পাব পাৰো আৰু যাতে 3 মাহৰ বাবে 3টা সিলিন্ডাৰ ফ্ৰীত পাওঁ, কাৰণ এই লকডাউনৰ সময়ত সকলোৰে ইনকাম পাতি নাই আৰু জনধন যোজনাৰ আন্ডাৰত 500 টকা দিছে গভৰ্ণমেণ্টে। জনধন যোজনাৰ আন্ডাৰত যিটো পইচা দিছে সেইটো পইচা আপোনাৰ একাউণ্টত সোমাল না নাই সেইটো বিষয়ে আমি নেক্সট এটা ভিডিঅ' বনাম, কিন্তু আজি স্পেচিয়েলি এইটো ভিডিঅ'ত কেনেকে আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আন্ডাৰত গেছ লোৱা সিলিন্ডাৰবোৰ আমি ফ্ৰীত লাভ কৰিব পাৰো এইটো বিষয়ে আমি এইটো ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। ফ্ৰেন্ড, বলক এতিয়া আৰু দেৰি নকৰি পুনে আমি মোবাইল স্ক্ৰীনত গুচি যাওঁ আৰু দেখাই দিওঁ কেনেকে আপুনি সিলিন্ডাৰ বুক কৰিব পাৰে আৰু ফ্ৰীতে গেছ লাভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি যাব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাই আপুনি সাৰ্চ দিব ভাৰত গেছ সাৰ্চ দিব। সাৰ্চ কৰি এই সফটৱেৰটো ডাউনলোড কৰি লব, এপছটো ডাউনলোড কৰি ল'ব। এইটো মই আগৰ পৰা ডাউনলোড কৰি ৰাখিছোঁ, মই ডাইৰেক্ট অপেন মাৰিলোঁ আৰু আপুনি ইনষ্টল কৰি লৈ ল'ব। অপেন মাৰাৰ লগে লগে ইয়াতে অপশ্যন আহিব, আপুনি লগইন এনেকুৱা এটা ইণ্টাৰফেচ চাব। তাৰপিছত আপুনি লগইন অপশ্যনটো চাব। লগইনত আপুনি আপোনাৰ উজ্জ্বলা যোজনাৰ গেছ লোৱাৰ সময়ত যিটো ফোন নম্বৰ দিছে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো দি দিব। মই এই মোবাইল নম্বৰটো দি দিছোঁ, মোৰটো ইতিমধ্যে লগইন কৰা আছে। মই ইয়াতে জাষ্ট পিনটো দবাই দিছোঁ। মই মোৰ পিন নাম্বাৰটো দি দিছোঁ। দিয়াৰ পিছত ক্লিক অন লগইনত আপুনি ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচত চাব আপুনি কুইক বুক এণ্ড পে, তাৰপিছত 2 নম্বৰ আছে ৰিফিল হিষ্ট্ৰী, ছাৰ্ভিচ ৰিকুৱেষ্ট এণ্ড ইমাৰ্জেঞ্চি হেল্পলাইন। আপুনি পোনপ্ৰথমে ক্লিক কৰিব কুইক বুক এণ্ড পে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কনজিউমাৰ ID কনজিউমাৰ নাম্বাৰ আহি যাব, নেম আহি যাব আৰু যিটো ডিষ্ট্ৰিবিউটৰৰ পৰা আপুনি গেছটো লৈছিল সেইটো আহি যাব। আপুনি তলত ছাবমিট বটন মাৰি দিব। ছাবমিট টু ৰিকুৱেষ্ট বুক কৰাৰ কাৰণে আপুনি ছাবমিট টু ৰিকুৱেষ্ট মাৰি দিব। ইয়াতে কনফাৰ্ম বুকিং আপুনি ইয়াতে ক্লিক কৰি দিব। কনফাৰ্ম বুকিং ইয়াতে ক্লিক কৰি দিয়াৰ লগে হৈ যাব। আপোনাৰ এইটো হৈ গ'ল। চাওক ইয়াতে আছে অৰ্ডাৰ নাম্বাৰ 1593, এইটো ৰিফাইনাৰী ৰিফিল, এনেকুৱা এটা অপশ্যন আহিব। তাৰপিছত আপুনি আপোনাৰ গেছটো বুক হৈ গ'ল। যেতিয়া আপুনি ৰিফিল হিষ্ট্ৰী চেক কৰিব বিচাৰে আপুনি ৰিফিল হিষ্ট্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো বুকিং ডেট আহি যাব, ৰিফিল হিষ্ট্ৰী ডেটটো এইখিনি চব আহি যাব। কেছ অন ডেলিভাৰী বা অনলাইন পে, আপুনি কেছ অন ডেলিভাৰী ক্লিক কৰিব। যিহেতু আপোনাৰ হাতত পইচা নাই, একাউণ্টত পইচাটো টেপত হৈছে, আপুনি পইচাটো একাউণ্টৰ পৰা উইথড্ৰ কৰাৰ পিছত যেতিয়া আপোনাৰ গেছটো ডিষ্ট্ৰিবিউটাৰত আহি যাব তেতিয়া আপুনি পইচাটো আপোনাৰ জনধন যোজনাৰ আন্ডাৰত যিটো একাউণ্ট খুলিছে সেই একাউণ্টৰ পৰা পইচাটো উইথড্ৰ কৰি আপুনি সেই দোকানৰ পৰা বা সেই ডিষ্ট্ৰিবিউটাৰৰ পৰা গেছটো লৈ আহিব পাৰিব এইটো টকা দি। চ' ফ্ৰেণ্ড, এনেকৈ ইজি চিষ্টেমত আপুনি আপোনাৰ গেছটো ফ্ৰীত পাব। যেতিয়ালৈকে আপুনি যদি ফাৰ্ষ্টত গেছটো বুকিং নকৰে 21 এপ্ৰিলৰ ভিতৰত তেনেহ'লে আপুনি নেক্সট 2 মাহৰ কাৰণে গেছটো মাৰা যাব। 2 মাহৰ কাৰণে আপুনি গেছ নাপায়, 1 মাহৰ পইচাই পাব। যদি আপুনি 21 তাৰিখৰ ভিতৰত গেছটো বুক কৰে তেনেহ'লে আৰু নেক্সট 2 মাহৰ কাৰণে পইচাটো 1 মাহ মূৰে আপোনাৰ একাউণ্টত প্লাছ হ'ব। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু
কাষতে থকা বেল আইকনটো দবাই দিব যাতে এনে ধৰণৰ লেটেষ্ট ভিডিঅ'বোৰ আপোনাৰ তাত সোনকালে যায়। থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ'।